তোৰ এইটো কাইকেৰে তই ভাইৰে তই বইনেৰে তই বইনেৰে ভাইৰে বইনেৰ লগত কথা কওঁতে তই কেনেকে ক'ব লাগিব সেইটো কথা তই নাজানা নেকি ভাইকৰ পিছে মিলাই চৰিয়া হেল্ল' এটা ঘটনাত অন্বেষণ কাৰ্য এৰিলে বুলি কৈছো নহয় তুমি ছোৱালী তই বেয়া পালিছো তই আজিকালি কিয় এনেকুৱা কৰ দাদা আগতেতো তই এনেকুৱা কৰা নাছিলি কিমান খেলিছিলি কিমান ধেমালি কৰিছিলি আজিকালি তোৰ ভণ্টিৰ বাবে সময় নোপোৱা হৈ গ'ল দাদা এই চা চুমি এইকেইদিন মোৰ কামৰ ভিতৰত বাঢ়িছে আৰু এই কামখিনি শেষ হ'লে মই তোৰ লগত সময়ে সময়ে নাচিম খেলিম কাম ফূৰ্তি কৰিম চব কৰিম তোৰ কাম তোৰ কাম দাদা যি কামে তোৰ সময় নোহোৱা কৰিছে তোক নিজৰ লগতে নিজৰ মা ভনী প্ৰতি থকা দায়িত্ব নোহোৱা কৰিছে এই কাম মই ভাল নাপাওঁ দাদা তই বস্তু মুষ্ট কৰি আছ স্কেম ওপৰত নিবি এই কামখিনি শেষ হ'লে মই তোৰ লগত সময়ে সময়ে নাচিম খেলিম ফূৰ্তি কৰিম কাম চব কৰিম তোৰ কাম যি কামে তোৰ সময় নোহোৱা কৰিছে তোক খঙাল কৰি তুলিছে নিজৰ লগতে নিজৰ মা আৰু ভনী প্ৰতি থকা দায়িত্ব কমাইছে সেই কাম মই ভাল নাপাওঁ দাদা এই চাহ চুমি এতিয়া আহিব পাৰছো এয়া মই কাণত ধৰি শপত খাইছো মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ তই মোক মাফ কৰি দে হ'ব দে তই কাম কৰিব নালাগে কিন্তু এটা চৰ্ত মানিব লাগে ঠিক আছে তই যি চৰ্ত দিয় মই কিন্তু মানি ল'বলৈ 100% তই মোৰ লগত খেলিব লাগিব এই যে পাহাৰীতে খেলিছিলো আচ্ছা আচ্ছা মনত আছে লুকা চুৰিয়া তই একবাৰ ৰ মই ভিতৰ পৰা ঠিক আছে হ'ব কিয় তোৰ আমি আৰু পাইছো এইখিনি কি ডাৰিম ইয়াতে যাবা একবাৰে সেইফালে জিকে দিছা মই এতিয়া খাই আগে ইমান কৰোঁতে সময় ৰাখিব লাগে যাবে নহ'লে ল'ৰালি